অনুশোচনাত ভুগিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী। শুনানিৰ সময়ত কান্দিছে অমৃতপ্ৰভা মহন্তই। মানসিকভাৱে দুৰ্বল হৈছে আটাইকেইগৰাকী। অমৃতপ্ৰভাই কান্দিছে যদিও আদালতে চকু পানী লৈ নাছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ আজি শুনানিৰ সন্দৰ্ভত এই মন্তব্য কৰে চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে। শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী আৰু শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা তেওঁলোকে অলপ মানসিকভাৱে তেওঁলোকে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ। মানসিকভাৱে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ। তেওঁলোকে অনুশোচনা যে ভুগিছে তেনেকুৱা এটা অনুমান কৰিব পাৰিছোঁ। তেওঁলোকে অলপ দুখী যেন তেওঁলোকে যদি ভাবিছে নাজানো কথাটো, কিন্তু তেওঁলোকৰ বডি লেংগুৱেজে তেওঁলোকে যেন অনুশোচনাত ভুগিছে যেন অনুমান কৰিছোঁ আমি। কান্দিছে নেকি বা তেনেকুৱা কিবা হৈছে নেকি? চক আজি ইমান দিন জেলত আছে, অমৃতপ্ৰভা অলপতো কান্দিবই। তাতে ছোৱালী মানুহ সোনকালে চকু পানী ওলায়। মানুহ দুবাৰ চকু পানী তেতিয়াহে সেই চেম্পেথি জগিব, হয় নহয় বাৰু? কিন্তু আইনে যিটো আপোনাৰ চকু পানীটো যদি বাদ পেলায়, আইনেতো সেইটো লাইনত নাযায়। আইন সদায় ন্যায়মতে পথতে যাব। আইন সদায় আইনেই তাত চকু পানীয়ে আপোনাৰ কোনো দুই এইটো ভাল ধৰি লওক দেখাব নোৱাৰে, কিন্তু মানুহৰ দৃষ্টিয়ে চকুৰে ক'ব পাৰে যে আপোনাৰ যেতিয়া চকুৰে জলজলীয়া হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে অনুমান কৰিব যায়। অনুমান হতাশাত উভগা যে অনুমান কৰিছোঁ আমি। বেছি আচলতে দুখ পাইছে বেছি সন্দীপনে নিজে, কাৰণ তেওঁ কি হৈছে নাজানো। হয়তো নতুনকৈ চাকৰি জইন কৰা বহু দিনো হোৱা নাই। তাৰ মাজত সপ্তাহতে তেওঁ বিদেশ ভ্ৰমণ কৰিলে প্ৰথমবাৰ কাৰণে। তাৰপিছত কিবা হ'লেও সন্দীপনে অলপ মনত বেছি আঘাত পোৱা যেন অনুমান কৰিছোঁ।